হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ মাজলৈ। তো গাইজ, আজি হৈছে 25 ডিচেম্বৰ। তো আপোনালোকে গমেই পায় আজি হৈছে খ্ৰীষ্টমাছ। তো আপোনালোকক সকলোকে মেৰি খ্ৰীষ্টমাছ। তো আজি মানে যাবলৈ ওলাইছোঁ ৰাংচাপাৰালৈ। তো ৰাংচাপাৰা আমাৰ কৰি বেছি দূৰ নহয়। তো ৰাংচাপাৰা যোৱা ৰাস্তাটো হৈছে এইটো মানে ফাৰ্ষ্ট যোনটো ৰাংচাপাৰাত যোৱা ৰাস্তা এইটো মানে ইয়াৰ পৰা মোটামুটি প্ৰায় 1.5 কিলোমিটাৰমান হয়। 1.5 কিলোমিটাৰ মানে আমাৰ গাঁওখন এইখনে ফাৰ্ষ্ট গাঁওখন হৈছে এইখনৰ আমাৰ বৈকুণ্ঠপুৰ বুলি কয়। এইটো ৰাস্তা দিয়ে ৰাংচাপাৰা যাব লাগে আৰু সিপিনেদি এটা আছে বাৰু, কিন্তু ইটো দিয়ে বহুতে যায়, মানে গুগল মেপত ইটো দিয়ে দেখায়। তো আমাৰ কৰি বেছি দূৰ নহয়। তো ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ ৰাংচাপাৰাখন। তো আজি খ্ৰীষ্টমাছৰ টাইমত বহুত মজাকৈ বনায় ৰাংচাপাৰাখন। খ্ৰীষ্টমাছ বা এই মানে বড়দিনৰ টাইমত, আমাৰ অসমীয়াত কৈছোঁ বড়দিন বুলি। তো আপোনালোকক দেখুৱাই দিম বুলি ভাবিছোঁ। আৰু আজি তো গাইজ এতিয়া বাজিল প্ৰায় 4:30। তো এতিয়া গৈ আছোঁ আপোনালোকক ৰাংচাপাৰাখন দেখুৱাবৰ কাৰণে। মানে অলপমান দেখুৱাই দিওঁ আৰু সন্ধিয়া যাম, সন্ধিয়া ভালকৈ দেখুৱাম আপোনালোকক। তো এতিয়া অলপমান বাইকখন লৈ ওলাইছোঁ, বাইকখন লৈ অলপমান দেখুৱাই দি আহোঁ আপোনালোকক অলপমান, আৰু সন্ধিয়া ভালকৈ দেখুৱাম। যেতিয়া ওলালোঁ মানে সন্ধিয়া এতিয়া আগেদি একো দেখা নাপাওঁ লাইটটো জ্বলোৱাৰ কাৰণে। তো এতিয়া গৈ আছোঁ, তো আপোনালোকক দেখুৱাই আছোঁ ৰাংচাপাৰাখন ভালকৈ সন্ধিয়া টাইমত কেনেকুৱা হয়। আৰু এইখিনি হৈছে ৰাংচাপাৰাৰ আগত পোৱা ঠাইখিনি। এইখিনিৰ নাম হৈছে ভেটাইপাৰা বুলি কয়। এইখন হৈছে এইটো চাৰ্চ বুলি কয়নে, এইটো চাৰ্চটো, এইটো চাওক, এইটো চাৰ্চ হৈ আছে, কিবা কৰি আছে। তো এতিয়া গৈ আছোঁ। এইখন হৈছে ৰাংচাপাৰা গাইজ, ৰাংচাপাৰা ফিল্ডখন এইখন চাওক, এইবোৰ লাইট দিছে ইয়াতে। এই যে এনেকুৱাই ৰাতি আৰু পৰিৱেশ। তো গাইজ এইবাৰ বেছি মানুহ হোৱা নাই, মানে সেইবাৰ আহোঁতে বহুত মানুহ আছিল। তো এইবাৰ মানে আমাৰ আহাতে দেৰি হৈছিল, সিমানো হোৱা নাছিল মানুহ। আগতে আহিছিলোঁ মই বাইকখন লৈ, দেখুৱাই দিলোঁ আপোনালোকক। তো এই চাওক আৰু এনেকৈ আমি পাৰ্কবিলাকৰ মানে পাৰ্কবিলাকত যাওঁ আৰু বন্ধ কৰিছে নেকি নে কি চাই আহোঁ এবাৰ। এই যে পুৰা লাইট চাৰিওফালে, এই যে গাইছ চাওক, তো চাওক কেনেকৈ দেখা যাইছে। এইটো চাংঘৰ, এইটো তো এইটো হৈছে চাৰ্চটো। এতিয়া কিবা কৰি আছে চাগে এতিয়া। তো এনেকৈ এইটো ৰাংচাপাৰা ৰাস্তাটো, এইবোৰ পাৰ্কবোৰ যোৱা ৰাস্তা। তো গাইজ এইখন পাৰ্ক আহি পালোঁ, কিন্তু বাহিৰৰ পৰা দেখা নাযায় আৰু। তো আমি আজি যোৱা প্লেন বনাই অহা নাই, মানে ভিতৰত যাম বুলি প্লেন বনাই অহা নাই। তো এইটো চাওক লাইট জ্বলি আছে, এইখন ব্ৰিজ বনাইছে চাগে। এই যে আমাৰ আহি আমাৰ গাঁৱৰ বিলাকক লগ পালোঁ, কিবা ক'ব? ৰাংচাপাৰা চাব আহিছিলোঁ। কেনে লাগিল আপোনাক? মাথা ঘূৰাই ইয়াতে বহি আছোঁ। আচ্ছা, আপুনি ফোন কৰি আছে? আপুনি কিবা বাইক কিনিলে, আপুনি কিবা ক'ব নেকি? তো গাইজ এইখন হৈছে পাৰ্ক, লাষ্ট পাৰ্কখন এইখন। এইটো চাওক এনেকৈ বনাইছে, চাওক মোটামুটি প্ৰায় কি আছে ভিতৰত গোটেই দেখাই পায়। তো এইটো হৈছে চাংঘৰ আৰু এনেকৈ আছে। এইবোৰে আৰু ইয়াতে ৰাংচাপাৰাত আজি। তো গাইজ আজি ক'তো নোসোমাওঁ দিয়ক, মানে আজি অলপমান মানে সোমাব ঠাণ্ডা কৰি অহা নাই মানে পাৰ্কবোৰত। তো বাৰু কেইদিনমান পিছত আহিম, মানে এই 25 তাৰিখৰ পৰা 1 তাৰিখৰ ভিতৰতে আহিম। মানে আপোনালোকক দেখুৱাম আৰু পাৰ্কবোৰ। ইয়াতে পাৰ্ক বহুত আছে, 4খন নেকি, 4খন নহয় 5খন পাৰ্ক আছে বোধহয়, 5খন নে 6খন পাৰ্ক আছে ইয়াতে। তো ময়ে ভালকৈ নাজানো, ময়ে ওচৰত থাকি, তো চাব লাগিব। তো দেখুৱাম বেলেগ দিন আপোনালোক। এইখন এখন পাৰ্ক চাওক গাইছ, লাইটিং কণ্ডিশ্যন কেনেকুৱা মজা লাগে গাইছ। এই চাওক, এই চাওক টেংগো পাৰ্ক। এইখন চাওক পাৰ্ক এখন, এইখন চাওক দেখুৱাই আছোঁ। এইটো হৈছে ৰাস্তা, চব বন্ধ কৰিছে, আছে চাগে নাই বন্ধ, এইখনো বন্ধ গাইছ। মানে আজি এতিয়া চোৱা হ'ল, এতিয়া আহিলোঁ এইফালে ফিল্ডৰ পিনে, মানে আজি বন্ধ পাৰ্কবিলাক। আজি মানে খ্ৰীষ্টমাছ, তাৰ কাৰণে বন্ধ আছে আজি, মানে কি ক'ম আৰু। তো বেলেগ দিন আহিম আপোনালোকক দেখুৱাম। তো এই যে চাওক, কিবা হৈ আছে ইয়াতে,
মানে কি নিয়ম আছে আমিতো নাজানো খ্ৰীষ্টমাছৰ চাওক তো এইখনে আছিল ৰাংচাপাৰা গাইছ এই চাওক পুৰা 360 দেখুৱাই দিওঁ আপোনালোকক এই যে এইখন ৰাংচাপাৰা ফিল্ডখন এইখন তো এইটো তো গাইছ এতিয়াও মানুহ আহি আছে কিন্তু আজি বন্ধ কৰিছে পাৰ্কিঙো বন্ধ চাওক এতিয়া পাৰ্কিং কৰিব নিদিয়ে এতিয়া মানে আজি খ্ৰীষ্টমাছ তাৰ কাৰণে তো গাইছ আজি তাৰ কাৰণে পাৰ্কত সোমোৱা মাথা নামাৰিলোঁ মানে আজি জানোৱে আজি সন্ধিয়া আহিলে আজি বন্ধ থাকিব আমি মানে ওচৰতে থাকোঁ না তাৰ কাৰণে আজি যে বন্ধ থাকিব আমি গমেই পাওঁ তাৰ কাৰণে পইচা লৈ নাহিলোঁ তো কালি নহ'ব এই মানে 25 তাৰিখৰ পৰা 1 তাৰিখৰ ভিতৰত আপোনালোকক দেখুৱাই দিম কোনদিন আহোঁ ঠিক নাই তো গাইছ ইয়াতে চাওক এতিয়া বৰদিন উদযাপন কৰি আছে এইটো হৈছে চাৰ্চটো তো গাইছ ইমানে বম ফুটাল চাওক একদম মেঘ হৈ গ'ল ইমানে বম ফুটাল বাবা একদম প্ৰদূষণ হৈ গ'ল চাওক এতিয়া পুৰা ঘূৰি আছে এনেকে ঘূৰা হয় তো গাইছ এইটোৱে আছিল ভিডিঅ' মানে খ্ৰীষ্টমাছ কেনেকৈ পালন কৰা হয় আপোনালোকক অলপমান দেখুৱাই দিলোঁ আৰু ৰাংচাপাৰাখন মানে ৰাতি মানে সন্ধিয়া টাইমত কেনেকুৱা হয় সেইটো দেখুৱাই দিলোঁ তো এইটোৱে আছিল ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰিব তো এতিয়ালৈকে বাই গাইছ মানে কালি আমাৰ স্কুলৰ মানে শেষ আৰু খেলা শেষ তো কালি ডেন্স আছে আপোনালোকক কালি এটা ভিডিঅ' বনাম তো সেইটো ভিডিঅ' পৰহি আহিব আৰু এইটো ভিডিঅ' কালি আহি আছে তো বাই গাইছ বাই